কেনেকুৱা বহুত হেভি ইনষ্টাগ্ৰামত পুৰা ভাইৰেল হৈ থকা জেগাডোখৰ চব একদম সাক্ষাৎ সেই গাইজ স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'ত আৰু আজি গৈ আছোঁ আনিত আৰু আনিত মানে ৱাটাৰফলছ বহুত আছে কিন্তু মেইন ৱাটাৰফলছকেইটা আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যাতে আপোনালোক আহিব পাৰে ধুনীয়াকৈ ৱাটাৰফলছ এটা আছে তালৈকে গৈ আছোঁ কি আছে নামটো মাও ৱাণ্ডাৰফুল এতিয়া এইফালেদি যাব লাগিব জংঘলৰ মাজে মাজে এনেকৈ গৈ চব দেখাই আছোঁ ৰ'ব কিন্তু অকণমান দূৰ আহিব লাগে দেই অলপ ৰিক্সি আছে ৰাস্তা নাই মানে জংঘলৰ মাজে সৰু এটা লিক এটা আছে পানী আৱাজ শুনিছে কেনেকুৱা আৱাজ আহিছে নাই এই এনেকুৱা দলং আছে দেখিছে এনেকৈ ওপৰলৈ আহিব লাগিব এনেকৈ মাই একদম ডাইৰেক্ট তাত দেখাই আছোঁ ৰ'ব এনেকৈ গছ পাৰি থৈছে গছৰ ওপৰৰ পৰা আহিব লাগিব এনেকৈ এডাল গছ হয় ডাঙৰ গছ ফলছটো বহুত হেভি আছে বহুত চাউণ্ড কৰি আছে ফাইনেলি আহি পাই গ'লোহি ৱাটাৰফলছ বহুত হেভি এই চাওক পানী স্পীড কেনেকুৱা বহুত হেভি বেগ চেগ লৈ আহিছে গা ধুবলৈ আহিছে ইয়াক শুকুৱাই লৈ গুচি যাব তাত এইটো ৱাটাৰফলছত কেনেকৈ গা ধুবি কচোন তই নোৱা নহয় হা চাবোন তাবোন লৈ নহ'ব যাওঁ ঠিক আছে গাইজ গৈ আছোঁ ইয়াৰ পৰা আপোনাক কি দেখাব পাৰোঁ ৱাটাৰফলছ হেভি ৱাটাৰফলছ এটা দেখাইছোঁ এইটো চিগু কেম্পৰ পৰা আগলৈ আহিব ডাইৰেক্ট চিগু কেম্পৰ পৰা ঘূৰি নাযাব চিগু কেম্পৰ পৰা আগলৈ অলপ দূৰ আহি আপোনালোকে দেখিব মাই গড বেলেগ এক্সপিৰিয়েঞ্চ দেই এইবিলাক তাৰপিছত ক'ত যাওঁ আপোনালোকক দেখাই আছোঁ চাই থাকিব ঘৰৰ পৰাই খোৱা বস্তু চব পেকিং কৰি আনিছোঁ এতিয়া মাজা লৈছে মাজাটো খাই গৈ আছোঁ হ'ল নাই খাই হ'ল নে তেতিয়াহ'লে যাব লাগে হ'বলা সোনকালে খোৱা তাৰপিছত এতিয়া কি যাম ৰিজৰ্ট ডিয়াফ্ৰা কেম্প ডাইৰেক্ট চিগু কেম্পৰ যোনটো ৰাস্তা মানে আৰ্মি কেম্পৰ ফালৰ পৰা আহিলে চিগু কেম্পৰ যোনটো ৰাস্তা সেই ৰাস্তাটোৱেদিয়ে আহি আছোঁ আৰু চিগু কেম্প পাৰ হৈয়ে মানে ৱাটাৰফলছকেইটা পায় আৰু তাৰপিছত মানে একেবাৰে সেইটো ৰাস্তাতে আহিয়ে আছোঁ কি পায় আপোনালোকক দেখাই আছোঁ অলপ দূৰ আগলৈ আহিলে মানে এইটো ৱাটাৰফলছ পায় চাওক কেনেকুৱা মানে হেভি বাপৰে বাপ এটা পাইপৰ ভিতৰেদি যে সোমাই ওলাই আহি আছে তেনেকুৱা লাগিছে চব মোবাইলত তেনেকৈ ভালকৈ উঠাব পৰা নাই কিন্তু একদম আল্টিমেট ভিউ চবফালে ৱাটাৰফলছ এইবোৰ দেখিছে তাৰ ফ্ৰণ্টত সেইটো এটা আছে এইটো সৰু এইটোতে মানে হেভি বহুত ডাঙৰ ভাবিব নোৱাৰে একদম ওপৰলৈ চাওক কেনেকুৱা এটা মানে ভিউ আল্টিমেট ভিউ দেই আল্টিমেট ভিউ এই ওপৰলৈ চাওক মানে বৰফৰ পাহাৰ চাওক এইডোখৰ ভিউটো কিন্তু বৰ ধুনীয়া লাগিছে দেই এইটো এটা ৱাটাৰফলছ চাওক সৰু ৱাটাৰফলছ মানে ইয়াত গা চা ধুব পাৰি আৰু বাৰু যি কি নহওক ইয়াৰ পৰা মানে ৰাস্তাটো নাই এইখনে মানে এইটোৱে সীমা মানে এইটো তাৰপৰা শেষ ৰাস্তাটো শেষ হৈ গ'ল ইয়াত এতিয়া মানে ডিয়াফ্ৰা কেম্পটো আকৌ মানে ৰিটাৰ্ণ হ'ব লাগিব যিটো মানে আমি চিগু কেম্পৰ পৰা যিফালেদি আহিছিলোঁ সেইফালেদি মানে আহি ৰাস্তাটো শেষ আৰু ৰাস্তা নাই আৰু আকৌ আমি ৰিটাৰ্ণ হৈ পেলাই আকৌ যাব লাগিব ডিয়াফ্ৰা কেম্পলৈ গৈ দেখাই আছোঁ ৰ'ব ৱাটাৰফলছ আৰু এনেকুৱাই সৰু ৱাটাৰফলছবিলাক আছে কি কয় ৰাস্তাটো শেষ ঘূৰাই থোৱা দেই ৰাস্তা যেতিয়া শেষ হৈ গ'ল একদম বৰ্ডাৰলৈকে আৰ্মিবিলাকে মানে ইয়ালৈকে মানে গাড়ী লৈ আহে তাৰপিছত মানে একদম পূৰা ট্ৰেকিং কৰে আৰু পাহাৰৰ একদম বৰ্ডাৰ কিনাৰলৈকে এইডোখৰ পৰা ৰাস্তা দিয়া নাই আৰু বাকীখিনি ৰাস্তা দেখিছে আপোনালোকে আহি থাকোঁতে কেনেকুৱা ধুনীয়া মানে ৰাস্তা একেবাৰে মানে আৰ্মি কেম্পৰ য'ত মানে এণ্ট্ৰি কৰিব লাগে আৰ্মি কেম্পটোৰ ওচৰতে আছে এনেকৈ চাইনবৰ্ডখন পাব ডিয়াফ্ৰা কেম্প এইটো দেখিলে আৰু এতিয়া এনেকৈ তলেদি সোমাই যাব লাগিব বা আমি মানুহ নাই বুলি ভাবোঁ ৰাস্তাত যেতিয়া গৈ থাকোঁ মানুহ নাই বুলি ভাবোঁ
পুৰা গাড়ী নাই মানুহ নাই কিন্তু চক ৰিজৰ্টবিলাকত বা কেম্পবিলাকত কিমান মানুহ দেখিছে DFR কেম্পতে মানে ৰাতি থাকিবও পাৰি মানে ৰাতি টেণ্ট তৰি দিব ধুনীয়াকৈ থাকিবও পাৰি দেখাইছোঁ আপোনালোকক ৰ'ব মেলি খাব পাৰিব ধুনীয়া টেণ্ট আছে আৰু এইয়া চক মানুহ বোলে ইয়াত থাকিম বুলি যদি আহে DFR কেম্পত তেতিয়া থাকিবও পাৰিব ধুনীয়া সুবিধা দিছে এই চাব দেই এই চব কেম্প তৰি থোৱা আছে টেণ্টবিলাকত থাকিব পাৰে মানে শুয়ে আছে পৰিৱেশটো মানে ইমান মানে ভাল লগা এইটো এটা টেণ্ট চক আৰু এই ভাইৰেল হৈ থকা জেগাডোখৰত ইনষ্টাগ্ৰামত ভাইৰেল হৈ থকা জেগাডোখৰ আপোনালোকক দেখাইছোঁ পিছ পাৰ হৈ যাব লাগিব চামিয়া পাৰিবি নাই লাহে লাহে ইয়াত বুটিং চিষ্টেমো আছে বুটো কৰিব পাৰে এই চক ৱা মজা এৰিয়া দেই আৰু এইডোখৰ জেগা পূৰা ভাইৰেল হৈ আছে এই বস্তুটো চক বাপৰে চামিয়া এফালে চোৱা ক'ত আছ তহঁতি কিজনী হা পানী চাই আছ আহিলা আৰু কৈছিলে ন পুৰা ইনষ্টাগ্ৰামত পুৰা লিখিবি নেকি আজি ঐ শুই থাকিবি সঁচাকৈ দেই একদম মানে একচুৱেলি এইটো কেম্প হয় DFR কেম্প ইয়াত মানুহবোৰ ধুনীয়াকৈ থাকিবলৈ আহে কিন্তু ইয়াত ইনষ্টাগ্ৰামত ইমানেই ভাইৰেল হৈ গ'ল মানে এই বস্তুটো এইটোকে ভিডিঅ' মানে ৰিলচ বনাবৰ কাৰণে বহুত মানুহ আহে কেম্পৰ পৰা যাওঁ আৰু ইয়াৰ পৰা লাহে লাহে মানে ৰুমলৈ গৈ থকাটোৱে ভাল হ'ব যেন পাইছোঁ আৰু টাইমো হৈ গ'ল বহুত দূৰ আহিবলগীয়া হয়তো প্ৰায় 50-60 কিলোমিটাৰ আহিব লাগে তাকো তাত টাৰ্ণিং সৰু সৰু ৰাস্তাবিলাক তাকে লাহে ধীৰে গৈ থাকোঁ আপোনালোক আহিব ভাল লাগে বৰ বেয়া নালাগে বহুত মানুহ নাহে বুলি ভাবে কিন্তু নহয় চব গাড়ী লাইন চব এইবোৰ আৰু গোটেই গাড়ী লাইন পাতি আছে দেখিছে ইমানেই মানে মানুহ আহে ইয়ালৈ যদি আপোনালোক আহে কেনেবাকৈ আহিলে মানে যেতিয়া খাম বুলি ভাবে নহয় এখন মানে এটা ৰেষ্টুৰেণ্ট আছে তাত খাম বুলি ভাবিলে আহোঁতে আপোনালোকে অৰ্ডাৰটো দি দিব নহ'বা 1.5 ঘণ্টা 2 ঘণ্টা পিছতহে মানে খানাটো দিয়ে সেইকাৰণে আমি এতিয়া যদি দিওঁ 5টা বাজিব এতিয়া প্ৰায় 4টা বাজিলে 5টা 6টা বাজিব সেইকাৰণে নিদিলোঁ আৰু দেৰি হৈ যাব এইডোখৰ সোনকালে ওলাই দিওঁ ৰাস্তাতে কিবা খাই ল'ম আৰু যদি পাওঁ যদি নাপাওঁ আৰু ঘৰৰ পৰা মানে ব্ৰেড চেডে খাই দিম আৰু আমি কেম্প মানে গাড়ীবিলাক আছে টাৱাৰ পায় চবেই ফোন কৰিবলৈ আহে চব টাৱাৰ মানে মানুহবোৰ বহি আছে মানে আনিনিত চব জেগাতে টাৱাৰ নাপায় যেতিয়া একদম ওপৰত বৰ্ডাৰ ওচৰত টাৱাৰ চাৱাৰ একো নাই আমাৰ মোবাইলটো নো ছাৰ্ভিচ দেখাই আছে আৰু আৰ্মিবিলাকে আহি পেলাই মানে এডোখৰ জেগাত টাৱাৰ পায় গোটেইখিনি থুপ খাই মানে ফোন কৰিছে ঘৰলৈ মা আল্টিমেট ইমান ভিউ চাম মানে ভিউ দেখিয়ে পাগল হৈ গৈছে সব ফালে ভিউ আনিনি আহিলে মানে এইখন দলঙতে চবেই মানে কি কয় ৰৈ মেলি ফটো চটো মাৰে বৰ একদম ধুনীয়া এটা প্লেচ চক পুৰা ফটো চটো লগাই আছে মাৰি আছে আৰু একদম পানী আৱাজ চক কেনেকুৱা স্পীডত মানে বৰ ভাবিব নোৱাৰে স্পীড দেই আৰু লোকেশ্যনটো বহুত ধুনীয়া আল্টিমেট কিছুমান মানে ঠাই মানে সঁচাকৈ মানে এটা হেৰি মানে বহুত ধুনীয়া লাগে লাহে লাহে আন্ধাৰ হৈ গৈছে আৰু এতিয়া মানে ডাইৰেক্ট ৰুমলৈ গৈ থাকোঁ আৰু গুলিয়াগুলি কৰি দিবা আমাক পাত কৰি থাকিলে ইয়াত ৰুম পাই গ'লোহি আৰু ধুনীয়াকৈ বুকিং কৰা আছিলে কাৰণে আজি থাকিব পাৰিম আৰু একদম ৰাতি পৰিৱেশটো চাওক কেনেকুৱা মানে এটা পৰিৱেশ এইখনে আমাৰ আজি থকা হোটেলখন যি কি নহয় আজি মানে ছেকেণ্ড দিন আনিনিত আৰু আনিনিত মানে আজি মানে কালি হোটেলত খালোঁ আৰু আজি নিজে বোলো বনাই খাওঁ খিচিৰি তাকে এই কিটচেনটো মানে এনেকুৱা আৰু উপায় নাই কিটচেনটো এনেকুৱা ইয়াতে আৰু এই খিচিৰি পূৰা ঠিক কৰিছোঁ আলু চালু কাটি ডাইৰেক্ট কি পানী নেকি ৱা পূৰা লৈ আহিছা জুই ধৰি আছোঁ আৰু মানে ঠাণ্ডা লাগিছে এতিয়া জুই ফুৰাইও ভাল লাগিছে আৰু স্বামীয়ে গোটেইখন ঘূৰি ফুৰিছে হয় নাজান যি কি নহয় এতিয়া মানে ভাতকেইটা খাই আজি ভিডিঅ'টো ইয়াতে শেষ কৰিম আৰু এতিয়া হা এই ভাত বনাই আছোঁ আকৌ আৰু ইয়াত মানে চব সুবিধা আছে বনোৱাই মেলি খাব পৰা চব সুবিধা আছে দাইল চাইল একদম চাউল তাউল চব আছে আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ আপোনালোকে যদি চাই ভাল পালে প্লিজ ছাবস্ক্ৰাইব কৰি দিব বাই বাই চাহ পূৰা টেণ্ট মানে ফুল হৈ গ'ল টেণ্ট ৰাইডাৰ পাৰ্টিয়ে পূৰা টেণ্টত আৰামত শুব এতিয়া